দিন খবৰ ল'বা তেওঁ মোৰ ফেমিলিৰ দিকে আছিলে ভাল পোৱা বেয়া পোৱা মানুহ যাবা দি যাব যাম বুলি নাযায় কোনো যে নাম খান ধৰব বাকী বোলে হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু জন্মাষ্টমী, ইয়াৰ গা পা ধুই আহিলোঁ আৰু এতিয়া যিহেতু আজি জন্মাষ্টমী সন্ধিয়া নাম ধৰিব। এয়া এতিয়া যাবলৈ ওলাইছোঁ দোকানত, অলপমান ফল মূলৰ বজাৰ আছে, সেইখিনি কৰি আহোঁ। এতিয়া মই আহিছোঁ পাইকাৰকুছিৰ চকত ফল মূলৰ দোকানত, তাতে ফল মূল লওঁ অলপমান। ফল মূলখিনি ল'লোঁ আৰু এতিয়া অলপ গাখীৰ আৰু মিঠাই ল'ব লগা আছে, সেইখিনিও লওঁ। বজাৰ কৰিব আহিলোঁ হয়, কিন্তু এইভাগে বতৰটো চাওকচোন কি একেবাৰে ক'লাকৈ আহিছে, বৰষুণে দিব চাগে। মিঠাইখিনি আৰু গাখীৰ ল'লোঁ আৰু এতিয়া এটা বস্তু বিচাৰি পোৱা নাই জানেনে ৰাইজ। এই চকটোত মানে জিৰা বিস্কুট মই খাই বহুত ভাল পাওঁ। এতিয়া আমাৰ যি থাকে জিৰা বিস্কুটটো, সেইটো বিচাৰি পোৱা নাই। এতিয়া ইফালেও আহিছোঁ, মানে ৰাস্তাটো ইটো পাৰে আহিছোঁ, তাত চাওঁ আৰু তাত বিচাৰি চালোঁ যে তাতো নাই পোৱা আৰু এতিয়া ঘৰলৈ যাওঁ। নাই পোৱা যিহেতু কিমান বিচাৰি থাকিম। আৰু যিহেতু সন্ধিয়া আমাৰ নাম আছে, মানুহখিনিকো মাতিব লগা আছে, ঘৰলৈ যোৱা নাই আৰু বাহিৰে বাহিৰে বৰমাহঁতৰ ঘৰলৈ আহিলোঁ। অ' খুৰী, খুৰী, অ' জয়া খুৰী, জয়া খুৰী ক'দা। এয়া খুৰীক মাতিব আহোঁতে আইতাই গালিয়ে পাৰিলে যে আজিকালি নাহয়ে। দিন খবৰ ল'বা তেওঁ মোৰ ফেমিলিৰ দিকে আছিলে ভাল পোৱা বেয়া পোৱা মানুহ যাবা দি যাব যাম বুলি নাযায় কোনো যে নাম খান ধৰব বাকী বোলে নাম থাকলি হেৰি অ' খুৰী তুমি যাবা আহিবালি দা নবা দা এতিয়া যাওঁ নাকো মাতো যাবা, কিন্তু মাক ক'বা নাপাহৰিবা। অ' বৰমা, বৰমা অ' এতিয়া হেৰি আজি নাম আছে আমাৰ মানে মিঠু গুৰিও ধৰিব অলপমান হেৰি জন্মাষ্টমীৰ। তুমি যাব পাৰিবা না? মই গেলি ভাত বেলেগ যাবা? যাম দে থবা বেলেগ আহিম দে, যাবা কিন্তু যাম সঁচাই যাম সঁচাই যাবা। মোৰো এটা নামক লাগি মোৰ যাই আছিল। তো কোনে সুধছি? গালিখনো নেনো তো কোনে সুধছি? এখন গালি নেনো তো কোনে সুধছি? এখন গালি নেনো তোমাক মই যাম। মোক ববা নিব, তোক নেনে। নেবো মোক নিব ববা, তোক নেনে। নেবো তোক নেনে, নেবো মোক নিব। না মোক নেবো তোক কিয় নিব? নেবো মোক কোনে? আমাৰ আমাৰো ধৰিব, সেইকাৰণে মাতি আহিছোঁ। মায়ে কবি মিঠু গুৰি ক'ত? মিঠুৰে ৰা তোক পুলিচত যাওঁ ৰা, মই পুলিচত যাওঁ ৰা তোক মই। মাক লৈ যাওঁ ৰা মই। হাতত ধৰ, ধৰ। নাই নাই মায়ে নাই, মা নাই ন পৰবি। গাইজ কি ডাঙৰ ভূমিকম্প, অ' মাই গড। ইনকে ঘৰটো লৰি গৈছে, মানে ইনকে লৰি গৈছে। মই বোলো আজি মানে মাথাত ঘৰ চৰ ভাঙি পৰি যাব একেবাৰে, ইমান ডাঙৰ ভূমিকম্প দিছে বাপৰে।
টাইম চব কাটি দিলে এয়া এতিয়া সন্ধিয়া কৃষ্ণৰ আগত শৰাই আগবঢ়াইছোঁ আৰু এতিয়া নামো হ'ব শ্ৰীকৃষ্ণ যাতে সকলোকে ভালে কুশলে ৰাখে সেয়াই কামনা কৰিছোঁ আৰু এই টিকলুটোক মই প্ৰায় জকাই থাকোঁ মোৰ ভিডিঅ'ত আপোনালোকে দেখেই কিজানি কৃষ্ণ তুমি ব্ৰহ্মৰ কাৰাগাৰে কি কাৰণে থাকা তুমি নন্দৰ জল ঘৰে জন্ম লৈলা কৃষ্ণ তুমি পিত বস্ত্ৰে শোভে অতি চনকলে বৰ কমল লোচন চাৰু অৰুণ অধাৰে কৃষ্ণ লৈলা কৃষ্ণ তুমি ভাত দিবি নে এতিয়া নাম শেষ হ'ল আৰু এয়া প্ৰসাদ ল'লোঁ আৰু আজি কৃষ্ণৰ জন্মাষ্টমীৰ বাবে ৰাতি ভাত নাখাওঁ এতিয়া খাম লুচি আৰু তৰকাৰী লগত আচাৰ আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে আজিলৈ আহিছোঁ বাই